নমস্কাৰ, মোৰ চেনেললৈ মই বিনয় জনাইছোঁ আপোনালোকক স্বাগতম। মাঘৰ 1 তাৰিখে মই জাগিৰোডলৈ গৈছিলোঁ, মৰিগাঁও জিলাৰ। বহুদিনৰ হেঁপাহৰ অন্তত মই জাগিৰোডখন দেখা পোৱাৰ সৌভাগ্য হৈছিল। কিয় গৈছিলোঁ, কি কাৰণে গৈছিলোঁ, তাত মই কি দেখিলোঁ, কি পালোঁ, সকলো জানিবলৈ হ'লে আহক ভিডিঅ'টো শেষলৈ উপভোগ কৰোঁ। আমাৰ ককাহঁতৰ ভাই ককাই আছিল 3জন। 1 নম্বৰ ককাজন তেখেত জাগিৰোডত আছিল, মৰিগাঁও জিলাৰ। 2 নম্বৰজন আমাৰ ডিব্ৰুগড় জিলাৰে নাহৰকটীয়া অঞ্চলত, আৰু 3 নম্বৰ ককাজনে আমাৰ ককা, আটাইতকৈ সৰু ককা, আৰু তেখেত ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অঞ্চলত মমাৰী নামে গাঁৱত, 2 নং মমাৰী বুঢ়ীডিঙৰ পাৰত। সৰুৰ পৰাই কেৱল জানো এজন ককা আছে বুলি, জাগিৰোডত এটা পৰিয়াল আছে বুলি, কিন্তু আজিলৈ গৈ পোৱা নাছিলোঁ, আৰু মইতো বাদেই, আমাৰ মা দেউতাই গৈ পোৱা নাই। বাৰু যি কি নহওক, 3জন ককাৰ 1 নম্বৰ ককাজনৰ 6জন পুত্ৰ, 2 নম্বৰ ককাজনৰ 4জন পুত্ৰ, আৰু 3 নম্বৰ ককাজন অৰ্থাৎ আমাৰ নিজৰ ককাৰ 5জন পুত্ৰ আছিল, আৰু এতিয়াও আছে বাৰু। এই গোটেইকেইটা পৰিয়ালৰ ভিতৰত জাগিৰোডৰ পৰিয়ালটোৰ সৈতে সম্পূৰ্ণকৈ সাক্ষাৎ হোৱা নাছিল। তেজমঙৰ সম্পৰ্ক থকাৰ পাছতো আজি পৰ্যন্ত যি পৰিয়াল দেখা নাছিলোঁ, সেই পৰিয়াল আজি দেখিবলৈ পাই নথৈ মই সুখী অনুভৱ কৰিছোঁ। আৰু এনেকৈ একা বেকা বাটেৰে চাইকেল মাৰি ভাইটিৰ সৈতে জীৱনত প্ৰথমবাৰৰ বাবে মৰিগাঁৱলৈ গৈ জোনবিল মেলা দেখাৰো সৌভাগ্য হৈছিল। এয়া ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা তোৰণ। এই জোনবিল মেলাৰ যি ঐতিহাসিক বিনিময় প্ৰথা প্ৰচলন আছে, অৱশ্যে প্ৰথম দিনাই থাকে এই প্ৰথা, আৰু মোৰ সেইখিনি দেখাৰ সৌভাগ্য নহ'ল। ভাবিছিলোঁ সুন্দৰকৈ এটা ভিডিঅ' বনাই আনিম, আপোনালোকক উপহাৰ দিম, কিন্তু শাৰীৰিক অসুস্থতাৰ হেতুকে মই ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ। এয়া হৈছে খুমডং অৰ্থাৎ গোভা ৰজাৰ ৰাজসভা। ইয়াতে আহি গোভা ৰজাই ৰাজমেলা আয়োজন কৰে, আৰু মেলা বুলিলেতো মেলাই, নানা ৰকমৰ বস্তু ওলায়। এতিয়া এইখন বেপাৰলৈ পৰিণত হৈছে, ইয়াত কোনো গোভা ৰজাৰ প্ৰচলনৰ নীতি এতিয়া হৈ থকা নাই। মাঘৰ 1 তাৰিখে সেই নীতি প্ৰচলন হৈ গ'ল, আৰু মই ভিডিঅ'টো বনাইছোঁ মাঘৰ 2 তাৰিখে। এইখনেই হৈছে জোনবিল, যিখন বিলত গোভা দেওৰজাই ৰাণীৰ সৈতে বিহাৰ কৰিবলৈ আহোঁতে ৰাণীয়ে এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকাৰ কাৰণেই পানীৰ উজ্জ্বল ৰূপটো দেখি ইয়াতে আকৰ্ষিত হৈ বৰ্তমানৰ সময়লৈকে ইয়াত জোনবিল মেলা প্ৰচলন হৈয়ে আছে। আৰু আটাইতকৈ ডাঙৰ কথা, অসমৰ ভিতৰত এইখনে আটাইতকৈ ডাঙৰ মেলা হয়তো, যিখনত কাঠৰ ফাৰ্নিচাৰ বহুত ওলায় বুলি ক'ব পাৰি। আৰু এয়া হৈছে জাগিৰোডৰ পৰিয়ালৰ পেহীহঁতৰ ঘৰ। পেহী ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ, আৰু পেহাৰ সৈতে আমি ফুৰিবলৈ যাব ওলাইছিলোঁ। এতিয়া আমি যাব ওলাইছোঁ, নকওঁ, গ'লে গম পাব আপোনালোকে। ভাইটি আগফালে বহিছে, পেহাই গাড়ী চলাইছে, মই পিছফালে বহি ভিডিঅ' বনাইছোঁ। এয়া বহি আছে মইনামৰ আত্মাটো, আৰু এনেকৈ গাড়ীত আমন জিমনকৈ বহি একা বেকা বাটেৰে, এয়া আপেল, কমলা, বগৰী, কল, এয়া মায়াঙৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, আৰু এনেকৈ একা বেকা বাটেৰে গাড়ীত বহি গৈ আমি পাই গ'লোঁ। এয়া পাই গ'লোঁ পবিতৰা অভয়াৰণ্য। আগত আছে যে সেইকেইটা, আৰু মোৰ খালী চকুৰে মই দেখিছোঁ তাত প্ৰায় আধা কিলোমিটাৰমান 10-12টামান গড়, কিন্তু আপোনালোকে দেখা নাই, কাৰণ মোৰ কেমেৰাৰ ইমান কোৱালিটিও নাই, মোবাইলৰ কেমেৰা দি বন্দী কৰিছোঁ।
এই ৰাস্তাটো কেনেকৈ বহিলে ন এই ৰাস্তাটো যে পানীটো বাগৰি পেহাৰ পৰা জানিবলৈ পাৰিলোঁ ৰাস্তাটো হেনো বহা নাই একচুৱেলি বনাইছে এনেকৈ ব্ৰহ্মপুত্ৰ পানী ইফালৰ পৰা সোমাই ইফালে ওলাই যায় আৰু সেইকাৰণে এই মেইন ৰাস্তাটোত এনেকৈ থৈছে যাতে ৰাস্তাটো ভাঙিব নোৱাৰে প্ৰায় 38 বৰ্গ কিলোমিটাৰৰ পবিতৰা অভয়াৰণ্য কিন্তু 16 বৰ্গ কিলোমিটাৰহে হেনো পাহাৰ আৰু তৃণভূমি আছে মাটিকালি হিচাপত খুব কম যদিও জেগাডোখৰ এটা পৰিৱেশ বৰ মনোমোহা সৌখন দেখিছে পাহাৰৰ সিপাৰে ব্ৰহ্মপুত্ৰ বৈ গৈছে আৰু মাটিকালি পৰিমাণ কম যদিও ইয়াত 100ৰ ওপৰত গড় আছে এশিঙীয়া গড় আৰু এয়া তৃণভূমি বিল জলাশয় আৰু এতিয়া আমি সেই আগলৈ যাম চাওঁ তাত আমি কি দেখোঁ অ' মাই গড এয়া কি দেখিছোঁ মই আচৰিত দেই ইমান লাখ লাখ চৰাই সেইবোৰ যে আপোনালোকে দেখিছে কোলা কোলা পানীৰ ওপৰত এইবোৰ কোনো মেটেকা বা আপোনাৰ পেলনীয়া বস্তু নহয় এয়া চৰাই চৰাই আৰু চৰাই যিমান ঠাই পানীৰে আৱৃত্ত হৈ আছে সকলো পানীৰ ওপৰতেই কেৱল চৰাই চৰাই আৰু চৰাই আৰু পানীৰ সিপাৰেই আছে গড়সমূহ আৰু এয়া মই পবিতৰা অভয়াৰণ্যৰ পিছফালৰ পৰা কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছোঁ যে ফেঞ্চিঙৰ বেৰা ইয়াৰ তলেৰেই আছে পুলসমূহ আৰু এই পুলৰ মাজেৰে পাৰ হৈ যায় ব্ৰহ্মপুত্ৰৰ পানী আৰু এইফালৰ পৰা গৈ মই আগতে পূৰ্বতে দেখাই অহা ৰাস্তাৰ ওপৰে বাগৰি ব্ৰহ্মপুত্ৰলৈ পুনৰ গুচি যায় পানীবোৰ আৰু এনেকৈ মই প্ৰথমবাৰৰ বাবে জাগিৰোডলৈ গৈ জোনবিল মেলা দেখাৰো সৌভাগ্য হ'ল আৰু পবিতৰা অভয়াৰণ্য দেখাৰ সৌভাগ্য হ'ল আৰু বহুত মৰম ভাল পোৱা বুকুত বান্ধি লৈ কপিলি পৰীয়া সেই গাঁওখনৰ পৰা পুনৰ উভতি মই মোৰ নিজৰ বাসভূমিলৈ আহিলোঁ আৰু ইমান পৰে চাই থকা ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী সময়ত যদি নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে চাবলৈ বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তলত থকা বেল আইকন বুটামটো দবাই থ'ব নাপাহৰিব ধন্যবাদ জয় আই অসম